আজি যিটো মানে 15 বছৰ যিটো শাসন চলালে আৰু ইণ্টাৰিম 2 বছৰ 17 বছৰ এই 17 বছৰীয়া যিটো চৰকাৰ ইয়াত ৰাইজৰ আকাংক্ষা পূৰণ নোহোৱাৰ কাৰণে আজি ৰাইজে পৰিৱৰ্তন বিচাৰিছে। গতিকে এই পৰিৱৰ্তনটো আনিব লাগিব। শেহতীয়াকৈ মিত্ৰতা মানে আপোনালোকৰ সৈতে হ'ব বুলি এটা মানে ওলাইছিলে, কিন্তু শেহতীয়াকৈ BPF আৰু কিন্তু মিত্ৰতাৰ কথা আমাৰ লগত চলা নাই। BPFৰ BJPৰ আলোচনাটো চলি আছে আগৰ পৰাই, আৰু আমি যেতিয়া আলোচনা গভৰ্ণমেণ্টৰ লগত চলি আছিলে চুক্তি হোৱাৰ কাৰণে সেই সময়ত আমাৰো আলোচনা চলি আছিল, কিন্তু পলিটিক্সটো লৈ পেলাই আজিলৈকে তেনেকৈ উঠিছিলে একো ডিছকাশ্যন নাই। গতিকে এই যিটো মিত্ৰতা লৈ পেলাই আমাৰ একো ক'বলগীয়া নাই। এতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে, UPPL দলত যোগদান কৰিছে, আৰু UPPL হিচাপে আমাৰ যিটো কমিটমেণ্ট, আমাৰ যিটো দায়িত্ব যে ইয়াত ভাল শাসন এটা আনিব লাগে, দুৰ্নীতি ভ্ৰষ্টাচাৰটো সমাপ্ত কৰিব লাগে, আৰু এটা চুক্তি হৈ যোৱাৰ পিছত সমস্যা স্থায়ী হোৱাৰ পিছত যে ইয়াত উন্নয়নৰ কাম চবে মিলি কৰিব লাগে। এই মিত্ৰতাৰ প্ৰভাৱ পৰিব বুলি ভাবে নেকি? প্ৰভাৱ থাকিব, ডাইৰেক্ট ইনডাইৰেক্টলি চব কামৰে এটা থাকে। এই কামৰো কিবা প্ৰভাৱ থাকিব, ডাইৰেক্ট থাকিব পাৰে, ইনডাইৰেক্ট থাকিব পাৰে, ইয়াত লাভো কৰিব পাৰে, লছটো কৰিব পাৰে। গতিকে সেই প্ৰভাৱটো আজি এনালাইচিছ কৰা নাযায় কি প্ৰভাৱ থাকিব, কিন্তু আজি তেখেতসকলৰ যিটো চৰকাৰ চলি আছে সেইটো লৈ পেলাই আমাৰ ক'বলগীয়া নাই। আৰু BJP দলটোতো বহুত ডাঙৰ দল, ৰাষ্ট্ৰীয় দল হয়, তো তেখেতসকলে চিন্তা কৰিব এই 32 লাখ জনসাধাৰণক কেনেকৈ তেখেতসকলে ন্যায় দিব, উন্নয়ন দিব। আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছে সবকে সাথ সবকে বিকাশ, না খাওঁগা না খানে দুগা, ইয়াততো খায়েই আছে। তো এই খাৱা চৰকাৰটো কেনেকৈ আমি ইয়াৰ পৰা গুচাব লাগিব, এই কামটো চবেই মিলি কৰিব লাগিব। আজি BJPয়ে কিন্তু BPFক হাত উজান দিছে নেকি যে এই দুৰ্নীতিৰ ক্ষেত্ৰত BJPয়ে মানে পৰোক্ষভাৱে হেল্প কৰিছে নেকি BPFক? সেইটো আমাৰ তাত কোনো তেনেকুৱা কিবা নাই, কিন্তু আজি যিসকলে দায়িত্ব লৈছিলে সংগ্ৰামৰ পৰা আহি ক্ষমতাত আহিছে, সেইসকলৰ এটা দায়িত্ব আছিলে যে ইয়াত ভাল শাসন দিব লাগে, দৰিদ্ৰ দুখীয়া মানুহৰ কাৰণে, নিবনুৱাসকলৰ কাৰণে কিবা কৰিব লাগে, অঞ্চলৰ উন্নয়নৰ কাৰণে কিবা ভাল কাম কৰিব লাগে। ইয়াত মানে আজি বিভিন্ন আঁচনিবিলাক সফলভাৱে ৰূপায়ণ কৰিব লাগে, সেইবিলাক নোহোৱাৰ কাৰণে আজি ৰাইজে ফেডাপ হৈছে, আৰু এইকাৰণে চবেই পৰিৱৰ্তন বিচাৰিছে। কিমানকেইখন আসনৰ জৰিয়তে আসনটোতো ৰাইজেহে দিব, ৰাইজে দিলেতো চবো দিব পাৰে, ৰাইজে মৰম কৰিলে, আৰু ৰাইজে মৰম নকৰিলে নাপাব। গতিকে এতিয়া যিটো দেখিবলৈ পাইছোঁ ভাল আসনেই পাব। আপোনালোকে গোটেই সম্পূৰ্ণ তালিকা কেতিয়ালৈকে আপোনালোকে ইলেকশ্যন ডিক্লেয়াৰ কৰি ল'ম, ইমান হাৰি নহয়। যিসকলে পাৱাৰ পলিটিক্স কৰি আছে তেওঁলোকসকলে বহুত হাৰিলি কামবিলাক কৰি আছে, আমাৰ কাৰণে ইমান হাৰি নহয়। বিশেষকৈ যিকেইটা মুক্ত সমষ্টি আছে বা যিকেইটা জেনেৰেলৰ কাৰণে ৰিজাৰ্ভেশ্যন, এই সমষ্টিকেইটাত কেনেধৰণে আপোনালোকে এই সমষ্টিটো জেনেৰেল অপেন চিটত আজি কোনোবা নন ট্ৰাইবেলি খেলিব, আৰু আমি তেখেতসকলকে সহায় কৰিম। যথেষ্টখিনি আগবাঢ়ি আহি প্ৰায় মানে মোৰ 80% বড়ো ভোটাৰ এতিয়া মনত আছে। আমি ভাবি আছোঁ যে 90% যেতিয়া আহি যাব নিশ্চিতভাৱে জিকাব কৰি আছে। তাৰ উপৰিও বেংগলী সম্প্ৰদায়ৰ মানুহখিনি বিহাৰী সম্প্ৰদায়ৰ ওলাই আহিছে। আমি আশাবাদী সমষ্টিৰ ভিতৰত আমি প্ৰায় সরকার রাইজে বলে আর আজি তারিখত রাইজ দলে বলে ওলাই আহিছে UPPLৰ মানে স্বাৰ্থত UPPLৰ ওচৰত মানে স্বাৰ্থভাৱে ৰাইজ ওলাই আহিছে। আজি তাৰিখত আমি যিটো দেখিবলৈ পাইছোঁ পৰ্বতজিলাৰ পৰা আৰম্ভ কৰি আমাৰ যিকেইটা 4টা জিলা, প্ৰত্যেক জিলা প্ৰত্যেক মহকুমা সকলোতে আমাৰ যিটো মানে দৈনিক তাতে মানে মানুহৰ যি মানে উৎসাহ উদ্দীপনা তাক লৈ সঁচাকৈ মানে উৎসাহে আমাক এইটো মানে ঠিকছে বাধ্য হৈছে যে আমাৰ UPPL চৰকাৰ অহাটো একদম 100% নিশ্চিত, ইয়াতকৈ অনিশ্চিতৰ কোনো কথাই নাই। ঠিক আছে, গৈ আছোঁ এতিয়া। Mas
Gautam Bayak, Daniel Orang, Peter Kondrapon, Turun Orang, Ivan Stefan Terki, Haris Khandil, Rahul Hussain, Monu Ansari, Onil Boyari, Arjun Normal,